অৰুণোদয়ৰ বিষয়ে কিছুমান হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে আৰু নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব তাৰে বিষয়ে আজি ডিছকাছ কৰিম। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম অৰুণোদয় 3.0 কোনে কোনে আবেদন কৰিব পাৰিব আৰু কেইটকাকৈ লাভ কৰিব মাহেলি, আৰু পুৰণাসকলক কি কৰিব দিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আমাৰ এই যোনসকল মহিলাসকলে অৰুণোদয় 3.0 বা অৰুণোদয় পাই আছিলে আগৰ পৰাই, তেখেতসকলক বেংক লিংক কৰিব দিছে। বেংকৰ লগত আধাৰ কাৰ্ড, পেন কাৰ্ড এইবোৰ লিংক কৰিব দিছে, যাতে আপোনাৰ পইচাসমূহ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰি দিয়া হয়। সেইকাৰণে আপোনাৰ যেন বেংকত ডাইৰেক্ট আপোনাৰ পইচাটো সোমায়, সেইকাৰণে বেংকটো আপ টু ডেট ৰাখিব দিছে আৰু আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগত লিংক কৰিবলৈ দিছে, যাতে আপোনালোকে এই কথাটো নাপাহৰে আৰু আপোনালোকৰ ধন আপোনালোকে সময়ত লাভ কৰিব পাৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনাৰ যদি বেংকৰ লগত লিংক নাই তেতিয়াহ'লে লিংক কৰি ল'ব, আৰু যদি আপোনালোকৰ বেংকৰ লগত মোবাইল নাম্বাৰ বা কিবা KYC আপডেট দিব আছে তেতিয়াহ'লে সকলো দি দিব। আগষ্টৰ 1 তাৰিখ মানৰ পৰা আপোনালোকে নিজৰ টকাসমূহ লাভ কৰিবলৈ পাৰিব। আৰু যোনসকলে এইবাৰ নতুনকৈ আবেদন কৰিব তাৰে বিষয়েও ইয়াতে ক'ম যে হিমন্ত বিশ্ব শৰ্মা ছাৰে বৰ্তমানলৈকে অৰুণোদয় 3.0 যোনসকল নতুন আবেদন কৰিব তাৰ কাৰণে ফৰ্ম এখন মুকলি কৰি দিয়া হ'ব। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে নিজৰ গাঁও পঞ্চায়তত জমা দিলে বা আপোনালোকৰ যোন কাউন্সিলৰ আছে, ডাঙৰ আছে গাঁৱৰ সকলো তাতে আপোনালোকে জমা দিলে আপোনালোকে পইচাটো লাভ কৰিবলৈ পাৰিব। যদি আপোনাৰ নামটো লিষ্টত আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনাৰ পইচাসমূহ লাভ কৰিবলৈ পাৰিব। আৰু যদি কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।